স্বাগতম জনাইছোঁ ৰাইটিং ফিভাৰলৈ। আজি আমি জানিম কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধৰ বিষয়ে কিছু কথা। ভাৰতৰ বাবে আজি এটা স্মৰণীয় দিন। আজি 21 সংখ্যক কাৰ্গিল বিজয় দিৱস। 1999 চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে চনৰে 26 জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজা। গুলী বাৰুদ মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্ৰ পৰিৱেশ, য'ত আন বহুজনৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈয়ে। 11 দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈ যুদ্ধত অৱতীৰ্ণ হৈছিল ভাৰতীয় সেনা জোৱানসকল। তীব্ৰ খাদ্য সংকটত পৰা সৈনিকসকলৰে 7জনে সৈনিকে মাত্ৰ এটা ৰঙালাও খাই কটাবলগীয়া হৈছিল 4টাকৈ দিন। প্ৰায় ডেৰ মাহ দিন ধৰি চলিছিল দেশমাতৃক ৰক্ষাৰ যুদ্ধ। উক্ত যুদ্ধত কেইবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰাধিক জোৱান। তাৰ পিছতো ভাগৰি পৰা নাছিল ভাৰতীয় সেনা। শত্ৰুৰ সকলো কৌশল উফৰাই আজিৰ দিনটোতে কাৰ্গিলত প্ৰায় 18,000 ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান। সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে। গতিকে এয়াই আছিল কাৰ্গিল যুদ্ধৰ বিষয়ে কিছু কথা। ধন্যবাদ।